আপোনালোকে জানে হাইকমাণ্ডে এটা এনাউন্সমেণ্ট কৰিছে, যিটো হ'ল পাৰ্টি এনাউন্সমেণ্ট। আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰ আৰু তাৰ নেতৃবৃন্দসকলে যিটো 18 জনৰ যিটো এনাউন্সমেণ্টৰ ভিতৰত মোৰো এজন নাম আছে। মোৰ নাম সৰঞ্জিত বসুমতাৰী। মই জমদুৱাৰ সমষ্টিৰ পৰা এতিয়া ভোটত খেলিম। এই খেলত আমি জিকিম। সেই আমাৰ যুদ্ধ যাত্ৰা আজিৰ পৰা আমি যুঁজিলোঁ। আৰু আমাৰ এতিয়া যিমানবোৰ আমাৰ ইয়াৰ কৰ্মীসকলে একেলগ হৈছোঁ আমি এনেকুৱাকৈ আগবাঢ়ি যাম। আমি যেনেকৈ 2020 যেনেকৈ শান্তি এটা প্ৰতিষ্ঠা কৰাৰ পিছত আজি 5 বছৰলৈকে ভাল এটা শান্তি পৰিৱেশত গুচি গৈ আছে, আৰু আগন্তুক দিনত আমি তাতকৈ ভালকৈ শান্তি প্ৰতিষ্ঠা কৰি যাম। আৰু বহুত ভাল ভাল আঁচনিৰে আমাৰ BTR চৰকাৰ তথা আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত হ'ব। গতিকে আমি একেলগে হ'ব লাগে। আমি আপোনালোকৰ এই কিবা দি আমি চবকে অনুৰোধ কৰিব বিচাৰিছোঁ, ইউপিপিএল দলক যোগদান হৈ কিনে আমাক চবেই যেনে সহায় কৰে, এইখিনি কৈ কিনে মই নমস্কাৰ যাচিলোঁ। মই ভাবোঁ ইয়াত আমাৰ কণ্টেষ্ট হ'বলগীয়া একো নাই, যিটো আমাৰ বিৰোধী দল যিটো নাঙল, সেই যিবিলাক পাৰ্টি দিছে সেইটো আপুনি জানে। এই 4-5 বছৰত 5টা দল সলনি কৰিছে। গতিকে এই এনেকুৱা কেণ্ডিডেটক কোনে বিশ্বাস কৰিব? আৰু এনে যোৱা 2020 আমাৰ নাঙল পাৰ্টি ডুবি গৈছে। এই ডুবা বস্তু এটা উঠান হ'ব বহুত সময় লাগে। গতিকে আমাৰ উত্তাপন একো নাই। আমি 100% আমি জিকি যাম, এইটোৰ কাৰণে নিশ্চিন্ত। এই উখল মুখলটো আমি জিকা হয়, আমি জিকিছোঁ। আপোনালোকে চাই আছে ইমান উখল মাখল, ইমান আমাৰ ৰাইজবিলাক বহুত খুচি হৈছে। আৰু মোকো ৰাইজে বিচাৰি আছিলে। এই ৰাইজে বিচৰাৰ নিচিনা আজি মই পাৰ্টি হ'ব পাইছোঁ। সেইকাৰণে ৰাইজে সহায় কৰিব আৰু ৰাইজে চবেই বিচাৰ কৰিব। এইখিনি জমদুৱাৰ কাৰণে কি পৰিৱৰ্তন আনিব আপুনি? আমাৰ জমদুৱাৰ কাৰণে পৰিকল্পনা বহুত আছে, কৰিবলগীয়া আছে। আমি আগন্তুক নিৰ্বাচনটো জয়ী হৈ ল'ম। তাৰপিছত আপোনালোকে জানে আমাৰ এই অঞ্চলবিলাক কৃষি কৰ্ম জীৱন, তাৰপিছত সেইটো চাব লাগিব। আমাৰ ইউথৰ কথাবিলাক চাব লাগিব। আৰু অন্যান্য বহুত এনে হৈছে, ৰাস্তা ঘাট আছে, আপোনাৰ এডুকেশ্যনৰ কাম আছে, এনে বহুত কাম আছে। এইবিলাক আমি চাই কিনি ৰাইজৰ লগত বহি কিনি আমি আগুৱাই যাম। আৰু আমাৰ আগৰ যিটো নেতৃবৃন্দ, যেনেকৈ আমাৰ লগতে আমাৰ ছাৰ ৰেওৰেৱা নাৰ্জীহাৰী ছাৰ লগতে আছে, এখেতে চবেই জানে। ছাৰে আমাক সহায় কৰিব। ছাৰে যিহেতু বহুত 17 বছৰ থাকি কিনি কাম কৰিছে, এতিয়াও ষ্টেণ্ডিং MCLA হৈ আছে। আমাৰ EMO বহুত বছৰ কাম কৰিলে। গতিকে ছাৰ সিহঁতে আমাক এডভাইচ কৰিব, আৰু আমাৰ ব্লগৰ মানুহবিলাকে মোক এডভাইচ কৰিব। আৰু আমাৰ সকলোৱে আমাৰ যিটো কয় আপোনাৰ ডিষ্ট্ৰিক্টৰ হওক বা চেণ্ট্ৰেলৰ হওক, আমি আলোচনা কৰাৰ পিছত ভাল এটা সিদ্ধান্ত লৈ কিনে ভাল এটা কাম কৰি যাম। এইখিনি নাই একো নাই। আমাৰ ইয়াত একেতে কি, আমাৰ ছাৰে সন্মানীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ এইটো BJPৰ পৰা প্ৰচাৰ কৰি আছে। আমাৰ এই জমদুৱাৰ সমষ্টিত আপোনালোকে জানে কিমানজন BJP কৰ্মী আছে, আপোনালোকে গম পায়। এনেকুৱা কৰ্মী নাই আমাৰ জমদুৱাৰ সমষ্টিত। আপোনালোকে চাব পাৰে ইয়াত আপোনালোকে যিখিনি সভা সমিতি সিহঁতে পাতিছে, সিহঁতে 4-5টা এটা সমষ্টি লৈ কিনে সভা পাতিছে। তাতে মানুহ কিমান হৈছে সেই হিচাপত ইয়াত এনেকুৱা কোনো প্ৰত্যাহ্বান নাই। BJP ইয়াত কোনো টেনশ্যন ল'বলগীয়া একো কথা নাই। মই সেইটো কৈছোঁ 20-22 হাজাৰ আমি ভোট পাম, সেইটো 100-100 কোনো কথাই নাই।